আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে সাতটা কাম এনেকুৱা হয় যি সাতটা কাম দুনিয়াত কৰি থকা অৱস্থাত দুনিয়াত যদি কৰি যায় সেই মানুহজন দুনিয়াৰ পৰা বিদায় লৈ গুচি যাব কৈছে কিন্তু মানুহজনৰ সওয়াবৰ মিটাৰ কেতিয়াও বন্ধ নহয় বাইকখন ষ্টাৰ্ট দিয়া মাত্ৰই মিছন চাইলি পাব লাগে যেনেকুৱা মিটাৰ চলে কৈছে যিদিনাখন আপুনি সাতটা কাম কৰিব বা কৰা আৰম্ভ কৰি দিব সেই দিনাৰ পৰাই কিয়ামত লৈকে কৈছে আপোনাৰ হিসাব কিতাব নোহোৱালৈকে কৈছে ইয়াৰ সওয়াবটো আপোনাৰ পাই থাকিব সদকায়ে জাৰিয়া হিচাপে এই সাতটা কাম মই গণি যাম আপোনালোকে গন্তি কৰি ল'ব এক নম্বৰ কি মান আল্লামা ইলমান যিজনে জ্ঞান হাসিল করিলে বা জ্ঞান বিলালে যেনে এই মাদ্রাসাখনক এই হাফিজ সাহেবক যিজনে জ্ঞান বিলালে তেও এতিয়া প্রশ্ন হৈ যায় বলে হুজুর হাফিজ সাহেবে শিক্ষা দিলে হাফিজ সাহেবে পালে আমার কি হল না ইয়াত যদি কোনোবাই সহায় সহযোগ কৰিছে মাদ্রাসাৰ লৰাবিলাকক কেতিয়াবা ৰাস্তাত দেখিছে দেখাৰ পিছত কৈছে বাবা তোমাৰ ঘৰ ক'ত বলে মোৰ ঘৰ বিশ্বনাথ চাৰিআলি বলে ইয়াত পঢ়া নি বলে ভালকে পঢ়িব বাবা ভালকে পঢ়িবা যদি ইমানখিনিও মৰম কৰে কৈছে তেওঁ এই ছয়াৰ সবটো পাব সদকায়ে জাৰিয়া হিচাপে কোনোবাই যদি অর্থাৎ যিসকলে পঢ়াইছে পঢ়িছে আর যিসকলে তেওঁলোকক পঢ়ুৱাৰ আৰু পঢ়াৰ ব্যৱস্থাটো কৰি দিছে কৈছে সমান সওয়াব পাব তেওঁলোকে কক সুবহানাল্লাহ মা ভনীসকলে মাদ্রাসাৰ পৰা ঘৰৰ পৰা কিবা মাদ্রাসাত দি পঠাইছে বলে মই সবজি খেতি কৰিছো মোৰ লাও লাগিছে মই লাও এটা মাদ্রাসা বনাই খাই ছাত্ৰবিলাকে লাও এটা দি পঠাও কৈছে হেও আপুনি সমান সব পাব দুই নম্বৰ আও কারা নাহরান যদি কোনোবাই মানৱ জাতিৰ উপকাৰৰ কাৰণে এটা ড্ৰেইন এটা নালা বনাই দিছে যিটোৰ দ্বাৰা মানুহৰ উপকাৰ হয় সেই মানুহজন দুনিয়াৰ পৰা গুচি যাব কিন্তু তেওঁৰ সওয়াবৰ মিটাৰটো বন্ধ নহয় তিন নম্বর আও হাফারা বিইরান যদি কোনোবাই দুনিয়াত থকা অৱস্থাত মানৱ জাতিৰ উপকাৰৰ কাৰণে 18000 মখলুকাতৰ উপকাৰৰ কাৰণে যদি কোনোবাই এটা কুৱাও খান্দি দিয়ে কৈছে মানুহজন দুনিয়াৰ পৰা গুচি যাব কিন্তু তেওঁৰ সওয়াবৰ মিটাৰটো বন্ধ নহয় কেটা গ'ল তিনটা 4 নম্বর आओ गरसा नखलन या तो कोई গছ বা এটা গছ কোনোবাই লগাই দিছে এটা কথা মনত ৰাখিব আমাক মানুহে কয় আমি গছ কাটো আমি গছ নেকাটো আমাৰ হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তোমালোকে গছ লগোৱা গছ কছৰি লগালে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা শিফা পাবা বেমাৰৰ পৰা বাচি থাকিবা আজি বিশ্ব পৰিবেশ দিৱস মানুহে পালন কৰে আমি বুঢ় কৰি যায় আকে বই মানুহে পালন কৰে আমি গছ কাটো ভাই গছ আমি লগোৱা নাই বেলেগ কথা কিন্তু আমাৰ হাবিব ইসলামে কৈছে তোমালোকে বৃক্ষ ৰোপণ কৰা কৈছে না আল্লাহ ৰাসূলে আও গারাসা নাখলান এটা গছ লগোৱা যদি খেজুৰ গছ লগোৱা খেজুৰ গছ মানুহে খেজুৰ খাব মিঠা পাব দুয়া পাবা যদি বৰ গছ লগোৱা ডিমৰু গছ লগোৱা সাচি গছ লগোৱা পিপল গছ লগোৱা যিকোনো গছ লগোৱা কিয় এইটো কাৰণে গছৰ পৰা কি হ'ব মানুহৰ উপকাৰ হ'ব চৰায়ে পাত খাব মৌমাখিয়ে পাত নিব নিবেলে ফুল বনাব কিবা কিবি ঢেৰ এইটো কাৰণে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৈছে মাসলা এটা জানি লওক আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি কৈছে গছৰ তলত বহি কেতিয়াও পেচাব কৰিব নালাগে গছৰ তলত বহি পেচাব কৰিব নালাগে আল্লাহ ৰাসূলে ইমানখিনি চিন্তা কৰিছিল কৈছিলে মোৰ উম্মতসকল
গছৰ তলত বহি কেতিয়াও পেচাব নকৰিবা। কোনোবা এটা মুছাফিৰ চাইকেল লৈ আহি আছে, তাৰ চাহৰ প্ৰয়োজন হৈছে, তাত ৰখিব, ইয়াত তাৰ টিফিন উলিয়াব, তাত বহি খাব, ইয়াত নমাজো পঢ়িব পাৰে। কৈছে না, গছৰ তলত বহি তুমি কেতিয়াও পেচাব নকৰিবা। তো কি কৈ আছিলো মই, যদি কোনোবাই এটা গছ লগায়, গছ লগোৱাৰ পিছত মানুহৰ উপকাৰৰ কাৰণে 18,000 মখলুকাতৰ উপকাৰৰ কাৰণে যদি কোনোবাই গছ লগায়, কৈছে এই গছৰ পৰা মানুহৰ উপকাৰ হ'ব। কৈছে মানুহজন দুনিয়াৰ পৰা গুচি যাব, তেওঁৰ নাম নিচান, তেওঁৰ হাড় মাংস চকু নাক কাণ সব পচি গেলি যাব, কিন্তু তেওঁৰ সৱাবৰ মিটাৰটো ষ্টাৰ্ট যে হ'ল আৰু হৈ থাকিব। কে নম্বৰ গ'ল? 4 নম্বৰ। 5 নম্বৰ হ'ল আও বানা মসজিদান। ইয়াতো কোনোবাই যদি এটা মসজিদ বনায় মানুহৰ ইবাদতৰ কাৰণে, কৈছে মানুহজন দুনিয়াৰ পৰা গুচি যাব, মানুহে ইয়াত নমাজ পঢ়ি থাকিব, কিয়ামত নোহোৱালৈকে নমাজ হৈ থাকিব, কিন্তু তেওঁ গুচি যাব, তেওঁৰ সৱাবৰ মিটাৰটো বন্ধ নহয়। 6 নম্বৰ আওয়ারাসা মুসহাফান। মাদ্রাসাত, এই মাদ্রাসাত কিতাব লাগে, ডেস্ক লাগে, টেবুল লাগে, রুম লাগে, ছাত্ৰই পঢ়াৰ কাৰণে অসুবিধা হৈছে, এইবিলাক বস্তু যোগাৰ কৰিছে, কিতাব লাগে, কিতাব দিছে, মাদ্ৰাসাৰ বিল্ডিং বনাব লাগে, বিল্ডিং বনাবৰ কাৰণে সহায় সহযোগ কৰিছে। কৈছে আপুনি দুনিয়াৰ পৰা গুচি যাব, আপোনাৰ বংশ পৰিয়াল দুনিয়াৰ পৰা গুচি যাব, আপোনাৰ আম্মা গুচি যাব, আপোনাৰ আব্বা গুচি যাব, আপুনি যাব, আপোনাৰ লগ বন্ধু সব যাব, কিন্তু আপোনাৰ যিটো দান, যিটো কিতাব, যিটো ডেস্ক, যিটো রুম, যিটো বিল্ডিং, এই সব থাকি যাব, কিন্তু আপোনাৰ সৱাবৰ মিটাৰটো যে ষ্টাৰ্ট হ'ল, কৈছে কিয়ামত লগি ইয়াৰ সৱাবৰ মিটাৰটো চলি থাকিব, সৱাব আপুনি পাই থাকিব। 7 নম্বৰটো হৈছে আটাইতকৈ ডাঙৰ, আৰু গোটেইকেইটাই ডাঙৰ, কিন্তু আটাইতকৈ ডাঙৰ মুছলমানৰ কাৰণে নবীৰ উপদেশ, আৰু এইটো সবে মানিব লাগে, সবে ইয়াৰ ওপৰত আমল কৰিব লাগে। 7 নম্বৰটো আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আও তারাকা ওয়ালাদান ইস্তাগফির লাহু বা'দা মাউতিহি আও কামা ক্বালা আলাইহিস সালাতু ওয়াস সালাম। আও তারাকা ওয়ালাদান, কিবা তো ইয়াতো তুমি এনেকুৱা এটা সন্তান দুনিয়াত থৈ যোৱা, যিটো সন্তানে তোমাৰ ইন্তেকালৰ পিছত তোমাৰ কবৰৰ কাষত গৈ থিয় হয় মসজিদত নামাজ পঢ়িছে আৰু কৈছে ৰব্বি ইৰহামহুমা কামা ৰাব্বায়ানি সগীৰা। কবৰৰ কাষত গৈ থিয় হৈছে আৰু জিয়াৰত কৰিছে, কৈছে তাবাৰাকাল্লাযী বিয়াদিহিল মুলকু ওয়া হুৱা আলা কুল্লি শাইইন কাদিৰ। এনেকুৱা এটা সন্তান থৈ যোৱা, যিটো সন্তানে তোমাৰ ইন্তেকালৰ পিছত তোমাৰ মাগফিৰতৰ কাৰণে, তোমাৰ ৰুহৰ মাগফিৰতৰ কাৰণে নামাজত হওক, কবৰস্থানত গৈ হওক, যতে নহওক, সব জায়গাতে তোমাৰ মাগফিৰতৰ কাৰণে দোয়া কৰে। এনেকুৱা এটা সন্তান যদি তুমি দুনিয়াত থৈ যোৱা, তেতিয়াহ'লে তোমাৰ সব শেষ হৈ যাব, তোমাৰ নাৰী ভুৰু নাক কাণ হাত সব পচি গেলি সব বৰবাদ হৈ যাব, শেষ হৈ যাব, মাটিৰ লগত মিলি যাব। কিন্তু তোমাৰ ৰুহৰ ওপৰত যদি তুমি গুনাহগাৰ হোৱা, তোমাৰ ৰুহৰ ওপৰত হয়তো আযাব হ'ব। তোমাৰ সন্তানে যেতিয়া দোয়া কৰিব, আল্লাহ তাবাৰক ওয়া তাআলা তোমাৰ পিতৃৰ, তোমাৰ ৰুহৰ ওপৰত যিটো আযাব হৈছে, সেই আযাবটো আল্লাহ তাবাৰক ওয়া তাআলা কম কৰি দিব, আৰু খুদা হ'ব, তুমি খুদিবা বোলে ও আল্লাহ, যোৱা
কালিলৈকে মোৰ আজাব ভয়ংকৰ আছিল, আজি মোৰ আজাব কিয় কম হ'ল? বোলে মোৰ বান্দা, তুমি এটা সন্তান দুনিয়াত থৈ আহিছিলা, হাফিজ বনি আছিলে, ইয়াহিয়া উলুম মাদ্ৰাসাত হাফিজ বনি আছিলে, সি সদায় তিলাৱত কৰে, পঢ়ে, আৰু পঢ়াৰ পিছত হুজুৰসকলে দোৱা কৰে, আয় আল্লাহ, যিসকল ল'ৰাবিলাকে ইয়াত তিলাৱত কৰিলে, এই গোটেই তিলাৱতৰ সব আল্লাহ ল'ৰাবিলাকৰ আব্বা আৰু আম্মাৰ ৰুহৰ মাগফিৰাতত তুমি পৌঁছাই দিয়া। এই কাৰণে দোৱা কৰা হৈছে, দোৱা কৰাৰ লগে লগে তোমাৰ আজাব অলপ কম কৰি দিয়া হৈছে। সেইটো কাৰণে মোৰ মা আৰু ভনীসকল, মোৰ আব্বা আৰু মোৰ ভাইসকল, যদি আপোনালোকে দুনিয়াত থাকোঁতে এটা ল'ৰা এনেকুৱা সুযোগ্য সন্তান হাফিজ বনাই যায়, মক্তবত পঢ়াই যদি আপুনি নমাজ পঢ়োঁতে বনাই, জিয়াৰত কৰোঁতে যদি বনাই দিয়ে, চুৰ নকৰা মানুহ বনাই, ডকাইতি নকৰা মানুহ বনাই, বদমাছ নবনাই, ইয়াৰ পিছত আপুনি যদি ভাল মানুহ এজন বনাই দিয়ে, আৰু সি দুনিয়াত থাকোঁতে ৰাস্তাই দি গৈ থাকোঁতে মানুহে যদি কয় ফালা ব্যক্তি দুনিয়াৰ পৰা গুচি গ'ল, কিন্তু তেওঁৰ এটা সুযোগ্য সন্তান দুনিয়াত থৈ গ'ল, এই কাৰণে এনেকুৱা যদি কয় মানুহে, তুমি দোৱা পাবা। আৰু যদি তোমাৰ ল'ৰাক মানুহে যদি কয় অমুকা মৰি গ'ল, কিন্তু তাৰ বদমাছ ল'ৰাটো দুনিয়াত থৈ গ'ল, তেতিয়াহ'লে জানি ল'বা তোমাৰ কবৰত আজাব হ'ব। কৈছে তোৰ ল'ৰা এটা বদমাছ ল'ৰা দুনিয়াত থৈ আহিলি, সেই ল'ৰাটো না ওচৰ চুবুৰীয়া মানুহক শান্তিত থাকিব দিয়ে, না তাৰ বিবি শান্তিত থাকিব দিয়ে, তাৰ না ল'ৰা ছোৱালীবিলাকৰ খবৰ লয়, একো খবৰ নলয়। গতিকে যা তোৰ ওপৰত আজাব আৰম্ভ হওক। এজন দিন